নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ডেইজি আপোনাক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই বইল মাছ বনাম বাঁহগাজৰ সৈতে। বইল মাছ বনাবৰ বাবে মই এয়া মাছ লৈ লৈছোঁ 4 পিচ, ভোকা মাছ। এয়া ডাঙৰ চাইজৰ পিঁয়াজ এটা কাটি লৈছোঁ, এইকেইটা জলকীয়া, এয়া আদা নহৰু আৰু এয়া দুটা সৰু চাইজৰ কোমল জিকা। আৰু আনফালে দুটা মই বিলাহী পুৰি লৈছোঁ, এই দুটাও দিম। তেন্তে চাই থাকক মই কেনেকৈ বনাওঁ। প্ৰথমতে মই গেছটো জ্বলাই পানী এয়া কেৰাহীত গৰম কৰি লৈছোঁ আৰু ইয়াত নিমখ অলপমান দি দিছোঁ। আৰু এতিয়া মই ইয়াত মাছ কেইপিচ দি দিছোঁ সিজিবলৈ। এতিয়া মাছ কেইপিচ অলপমান 5 মিনিটমান সময় সিজক, তাৰপিছত মই চব্জিবোৰ দি দিম আৰু কেনেকৈ বনাই আছোঁ আপোনালোকে চাই থাকক। আৰু আপোনালোকেও ঘৰত বনাই খাই চাব, ট্ৰাই কৰি চাব কেনেকুৱা লাগে। এইফালে মাছখিনি দেখিছেনে, পানী উতল আহি আছে ধুনীয়াকৈ। আৰু এতিয়া ইয়াত মই পিঁয়াজ কাটি থোৱা পিঁয়াজখিনি আৰু জলকীয়া কেইটাও দি দিছোঁ আৰু লগতে এয়া জিকাখিনিও কাটি থোৱা জিকাখিনিও দি দিছোঁ। আৰু এইখিনি ভালদৰে এতিয়া উতলি থাকিব দিম আৰু ভালদৰে সিজিবলৈ দিম। আপোনালোকে কোনে কোনে বইল চব্জি খাই ভাল পায় জনাবচোন। বাঁহগাজৰ সৈতে বইল চব্জি খাবলৈ খুবেই ভাল লাগে। আপোনালোকেও বনাই খাই চাব, মাজে মাজে এনেদৰে খায়ো ভাল লাগে। আৰু ইয়াত লগতে মই একেলগে নহৰুখিনিও দি দিছোঁ, নহৰু আৰু আদাখিনিও দি দিম। আদা টুকুৰা সৰুকৈ কাটি লওঁ আৰু এইখিনিও দি দিম। এয়া আদাখিনিও দি দিছোঁ ইয়াতে। আৰু এইখিনি এতিয়া কিছু সময়ৰ বাবে ঢাকোন লগাই সিজিবলৈ দিম। আৰু ইয়াত দিবৰ বাবে মই দুটা বিলাহী এয়া ভালদৰে পুৰি ধুনীয়াকৈ বাকলিখিনি গুচাই লৈছোঁ। আৰু এইফালে বাঁহগাজ লৈ লৈছোঁ। বাঁহগাজখিনিও ঘৰতে বনোৱা হয়। বাঁহগাজৰ ৰেচিপিও কেতিয়াবা দিম, কেনেকৈ বনাইছোঁ বাঁহগাজ। এইখিনি বাঁহগাজ বনাই থোৱা আছে, এইখিনিও দি দিম পিছত। আৰু দুটা আলু বইল কৰি লৈছোঁ, সেই দুটাও পিছত দি দিম। এতিয়া মই এইখিনি অলপ সিজিবলৈ দিওঁ আৰু ঢাকোন লগাই দিওঁ। এয়া এইখিনি উতলি আছে ভালদৰে, চব্জিখিনি আধা সিজিছে আৰু অলপ সময় লাগিব। আৰু আনফালে মই এয়া দুটা বইল কৰি লোৱা আলু এইখিনি পিটিকি লৈছোঁ চামুচৰ দ্বাৰা। আৰু এয়া বিলাহী দুটা কাটি লৈছোঁ। এতিয়া মই ইয়াত আলুখিনিও দি দিছোঁ, বইল আলুখিনিও। আলুখিনি মই আগতেই বইল কৰি লৈছোঁ, কাৰণ আগতে বইল কৰি লোৱা আলুখিনি অলপমান পিটিকি দিব পাৰি। পিটিকি দিলে আঞ্জাখন অলপমান ভাল হয় খাবৰ বাবে। সেইবাবে আগতে বেলেগকৈ বইল কৰি লৈ আলুখিনি পিটিকি দিছোঁ। আৰু এতিয়া ইয়াত চব্জিৰ লগত মিক্স কৰি দিলোঁ। চব্জিখিনি ভালদৰে সিজিব লাগিব, সিজি লোৱাৰ পিছত তাৰপিছত খাবলৈ ভাল হ'ব। বইল চব্জিত এতিয়া মই নিমখে দিছোঁ, হালধি দিব নালাগে, হালধি দিলে ভাল নালাগে। আৰু শেষত অকণমান কেঁচা মিঠাতেল দি দিম আৰু চাই থাকক কেনেকৈ বনাই আছোঁ। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু চাই থাকক। এয়া চব্জি সিজিছে, মাছো ধুনীয়াকৈ সিজিছে। এতিয়া মই ইয়াত পুৰি লোৱা বিলাহীখিনিও দি দিছোঁ।
আৰু বাঁহৰ গাজখিনিও দি দিছোঁ। বাঁহৰ গাজৰ ধুনীয়া এটা গোন্ধ ওলাই আছে। চব্জিত দিলে চব্জিখনত ধুনীয়া গোন্ধ ওলায়, সেইবাবে খাই বহুত ভাল লাগে। এইখিনি দি দিছোঁ আৰু এইখিনি আৰু এবাৰ ভালদৰে উতলিব দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত অকণমান জিৰা গুড়িও দি দিব পাৰে, এইটো অপশ্যনেল হয়, দিলেও দিব পাৰে নিদিলেও নাই। মই ইয়াত নিদিওঁ কাৰণ বাঁহৰ গাজ দিছোঁ, সেইবাবে মই ইয়াত জিৰা গুড়ি নিদিওঁ। এতিয়া এইখিনি ভালদৰে অলপমান আৰু উতলি থাকক, ইয়াত ঢাকোন লগাই দিছোঁ। ধুনীয়া বাঁহগাজৰ গোন্ধ ওলাইছে, খাবলৈও বহুত ভাল লাগিব। এতিয়া বইল চব্জি হৈ গৈছে, এয়া দেখিছেনে? এনেদৰে বইল চব্জি বনাই গৰমে গৰমে খাই খুবেই ভাল লাগে। আৰু এতিয়া এইখিনি মই নমাই থ'ম। নমোৱাৰ আগতে মই ইয়াত অকণমান মিঠাতেল, কেঁচা মিঠাতেল দি দিছোঁ। এই অকণমান কেঁচা মিঠাতেল দি দিছোঁ ইয়াত। এয়া আৰু এতিয়া এইখিনি মই সম্পূৰ্ণ ৰেডি হৈ গৈছে। এতিয়া নমাই থ'ম, ঢাকনখন লগাই দিছোঁ। আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, কমেণ্ট কৰিব, মোক কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ'বোৰ পাবলৈ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই। এয়া বইল চব্জি সম্পূৰ্ণ ৰেডি। এতিয়া আমি ভাত খাওঁ, আপোনালোকেও বনাই খাব।